কেইটামান গুৰুত্বপূৰ্ণ কথা। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। চেষ্টা ইমান শান্তই কৰা যাতে সফলতা চিঞৰি আহে। আমাৰ জীৱনটো এক প্ৰত্যাহ্বান, গতিকে জীৱনৰ অকণমান সময় যুঁজি ভাগৰি গ'লে নহ'ব, গোটেই জীৱন যুঁজিব লাগিব। আনে যিমানে যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। জীৱনটো গঢ়িবলৈ যোৱাৰ আগতে নিজৰ মনটো শক্তিশালী আৰু দৃঢ়ভাৱে গঢ়ি লওক, যাতে কোনো শক্তি আপোনাক বাধা দিব নোৱাৰে। তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাই লগত এটা সুযোগ লৈ আহে। পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে। আনৰ কথা শুনাজনে ভাঙি যায়, নিজৰ কথা শুনাজনে নিজকে গঢ়ি লয়। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা, নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰি ল'ব পাৰিবা।